Hi, hello, namaskar and welcome back to my YouTube channel. আমি আজি যাব আইছো শিলং মেঘালয় বহুত দিনৰ মুৰত আপোনালোকে জিবুৰে আমাৰ লাষ্ট ব্লগটো চাইছে তেওঁলোকে গমে পাব যে শিলং আৰু অসমৰ মাজত কিবা এখন কাজিয়া হৈ থকাৰ কাৰণে আমি যাব পৰা নাছিলো আজি মিনিমাম কিমান দিন হ'ল 6 দিন পিছত আমি আকৌ আহিছো এতিয়া আছো আমি বৰ্ণিহাট ইয়াতে গাড়ীত তেল ভৰাই লওঁ আৰু গৈ থাকো আৰু মালিকৰ নাম লৈ 1000 হলিয়ে তো কামাই পইচা হৈ এইটো ইস্টেল কিমান লৈছে এটা গাড়ীটো তেল ভৰাই দে চাহটো খাই ল এক্সপৰ্ট দিলা হয় আকৌ যদি খোলা নিদিলা হয় না এতিয়া আকৌ গাড়ী সব খোলা দিলা তো এতিয়া এক্সপৰ্ট নিদে হৈ গ'ল এক্সপৰ্ট লাগিব নেকি এক্সপৰ্ট নালাগে এতিয়া খোলা লাগে যদি পাব্লিকক কৈ দিয়া হৈ লাগি আছে নেকি তোৰ হা ক'ব গ'লে এইটো এটা ভয়ানক ট্ৰিপ নহয় জানো কি হয় কি নহয় আমি একো নাজানো কিন্তু ওলাই পৰিছো আমাৰ ডিউটিত নগলে নহয়তো डर के आगे जीत है ना কি হৈছে গম পোৱা নাই ৰ 10500 টকা তেলৰ স্লিপ এতিয়া তেল দেখো দিলে আমাক 10000 টকা পেট্ৰল পাম্পত তেল ভৰাই থাকোতে হৈ গ'ল আমাৰ তেল শেষ এতিয়া আকৌ ইয়াতে তেলৰ গাড়ী আহিব গাড়ী আহিলে আমি তেল ভৰাম তেল ভৰাই কিনে গুচি যাব লাগিব চাই লওঁ বহুত দেৰি যদি হৈ যায় ইয়াতে আমি ভাত পানীখিনি বনাই কিনে খাই গুচি যামগৈ নহলে আগত আকৌ তেনেকৈ য'তে আজি ৰখিবও নোৱাৰিম পৰিস্থিতিটো একদম বেয়া চাই লওঁ কিমান দেৰি হয় বহুত দেৰি যদি নহয় তেতিয়াহ'লে আগত গৈ কিনে ভাত বনাম আৰু যদি বহুত দেৰি হয় তেতিয়াহ'লে আমি ইয়াতে ভাত বনাম ভোক লাগি আহি আছে এতিয়া সময় 9টা বাজি গ'ল আমি লাল চাহ খাম আমি দুধৰ চাহ খাইমু এই মজা হৈছে লাল চাহটো ঐ ৰ আমাৰ লোকেল পিঠাটো হৈছে না মজা হৈছে তই পাও না ভাইছা হা বঢ়িয়া হৈছে ঐ ৰ ধুনীয়া হৈছে এক নম্বৰ গৰম গৰম পিঠা পকা পিঠা দি গোটাই দি ও না আমার আমি তা খাওয়া বড় হবে আর কাই কো দেব নয় আমি খাবো এটা এ না তো 7 হল হই গেল নয় বজাৰৰ পৰা আনিলোগৈ খাচী মাংস এতিয়া আমি খাচী মাংস বনাই আছো ইয়াতে ধুনীয়াকৈ আমি এতিয়া খাচী মাংস বনাই ইয়াতে খাম আমাৰ এই বনাই আছে খাচী মাংস এই কেতিয়া হ'ব হ'ব আৰু মিনিমাম 15 মিনিট বনা চব আমি একেলগে চব খানা বনাত ব্যস্ত এতিয়া আকৌ এটা খবৰ আহিলে ক'লে যে এতিয়া আকৌ কিবা এটা আগত গণ্ডগোল হৈ আছে হৈ থকাৰ কাৰণে আকৌ আমি এস্কৰ্ট লৈ যাব লাগিব জাষ্ট অকমান আগত আহিছিলে ছাৰত পুলিচ আহিছিলে আহি ক'লে এতিয়া গণ্ডগোলৰ কাৰণে আকৌ এস্কৰ্ট লৈ যাব লাগিব আমি ভাবিছিলোঁ যাব পাৰিম বিন্দাছ আৰু একো প্ৰব্লেম নাই কিন্তু প্ৰব্লেমবোৰ শেষ হোৱাই নাই কি কৰিব আৰু ভাত পানী বনাই লওঁ খাই লওঁ আৰু পেট্ৰল পাম্পত তেল শেষ হৈ গ'ল সেইকাৰণে আমাৰ কিছু গাড়ীয়ে তেল ভৰাব পৰা নাই তেল এতিয়া আহি পাইছে বাৰু তেলৰ টেংকিৰ গাড়ী এতিয়া তেলটো ইয়াতে ভৰোৱাৰ পিছতহে আমাৰ গাড়ীত ভৰাব পাৰিম ভৰোৱাৰ পিছত আমি গৈ থাকিম ইয়াৰ পৰা ভাত পানী খাই তেনেহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো এণ্ড ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব চেনেল নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব আমি এতিয়া যাবৰ কাৰণে ৰেডি আমাৰ গাড়ীবোৰ চবৰে হৈ গ'ল ইয়াতে তেল ভৰোৱা আমি এতিয়া যাম আৰু আমাৰ আগে আগে যাব পুলিচৰ গাড়ী এখন পুলিচৰ গাড়ীত নোযোৱাকৈ যাব মানা কৰিছে গতিকে পুলিচৰ গাড়ী এখন যাব আমাৰ লগত এস্কৰ্ট হিচাপত চবৰে লাষ্টত পৰি গ'লো ময়ে এতিয়া বাকী চববোৰ গুচি গ'ল এতিয়া ময়ে লাষ্ট এতিয়া সকলোবোৰ গাড়ী লাইন বাই লাইন এখন এখনকৈ গৈ আছে চাবই ভাল লগা হৈছে সব গাড়ী লাইন
আগত যি গাড়ী দেখা পাইছে এইবোৰ চব আমাৰ কোম্পানীৰে গাড়ী হয়, চব FCI গাড়ী। যে আমিও লাহে লাহে গৈ আছো আৰু। আমাৰ লগত যি এস্কৰ্ট আহিছে, আমাৰ যিমান কেইখন গাড়ী আছে মানে গাড়ীকেইখনো এখন আছে, এখন এস্কৰ্টৰ গাড়ী আছে একদম আগত আৰু এখন আছে একদম পিছত মানে মোৰ পিছত। আমি এতিয়া গৈ আছোঁ এস্কৰ্টৰ গাড়ীৰ মাজত, গৈ থাকোঁ আৰু এস্কৰ্ট থাকিলে এটা সাহস পায়। এতিয়া মই সকলোতকৈ লাষ্টত পৰি গ'লোঁ আৰু আগত গাড়ীবোৰ ৰখি আছে বোলে, মোক কল কৰিছিলে। তো আমিও গৈ থাকোঁ, মোৰ পিছত এখন আছে, মোৰ টেনশ্যন নাই ক'ৰবাত কিবা হ'লেও। আৰু গৈ থাকোঁ, আগত ক'ত বা ৰখি আছে গম নাপাওঁ, বৰাপানীত আছে চাগে হয়তো, আগত ৰখি থকা বুলি কৈছে। আৰু কিবা খায়ো ল'ব লাগিব অকণমান, চাহ পানী। বহুত টাইম হ'ল আহিয়ে আছোঁ, এতিয়া 2টামান বাজিলে সময়। আগত গৈ কিনে অকণমান চাহ পানী কিবা খাই লৈ কিনে আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। আমি আহি আছোঁ এতিয়া পাহাৰৰ মাজে মাজে আৰু এতিয়া সময় হৈ গ'ল 3:45 PM। আৰু ভাল লাগিছে এইখিনি ঠাই, কিবা এটা ভাল লাগিছে, আগৰ ফালেও চাই কিনে কিবা এটা ভাল লাগিছে। আমি গৈ থাকোঁ, আগত গাড়ীবোৰ গৈয়ে আছে, ময়ে লাষ্ট গৈ থাকোঁ আৰু। গাড়ীখনৰ একদম টান নাই, যিবোৰে ট্ৰাক চলায় সেইবোৰে গম পাব। বেছি দূৰ নাই আৰু আমি গৈ আমাৰ ঠাই পামগৈ। এইটো লাষ্ট ডাউন নামি আছোঁ, এই ডাউনটো নামি কিনে গৈ FCI পামগৈ। এইটো তামাম ডাউন হয়, এইখিনি ঠাইৰ নাম আলুগুদাম ডাউন বুলি কয় এইটো, আলুগুদাম। আৰু এইখন আগত যে গাড়ী দেখা পাই আছে মোৰ, এইখনে হয় এস্কৰ্ট, আমাক লৈ আহিছে, আগত আমাক গাইড কৰি গৈ আছে। আৰু পৰিস্থিতিটোৰ কাৰণে মানে এওঁলোক আহিছে আমাক লৈ। আৰু বেছি বাট নাই, গৈ লগ পামগৈ FCI গুদামৰ ভিতৰত। ৰাস্তাত একো প্ৰব্লেম নোহোৱাকৈ ভালে ভালে আমি আহি পালোঁ। এতিয়া ৰাতি বহুত হৈ গৈছে, আমি ক'তো ৰখিব পৰা নাই, এস্কৰ্টে লৈ আহিছেতো সেইকাৰণে ক'তো ৰখিব পৰা নাই। আৰু এতিয়া আৰু শুই থাকিম আৰু অকণমান কিবা খাই লওঁ, ইয়াতে খাই লৈ কিনে শুই থাকোঁ। আৰু গাটো ভাল লগা নাই, আজি কিবা মূৰটো অলপ বিষাই আছে। আজিলৈ ইমানেই, লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।